Hi everyone, আজি মই এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। চিকেনৰ ৰেচিপিটো চাহি চিকেন কাৰী বুলিও ক'ব পাৰে। আহকচোন ভিডিঅ'টো শেষলৈকে চাওঁ কেনেদৰে বনাইছোঁ মই। তাৰ বাবে মই চিকেন 700 গ্ৰামমান লৈছিলোঁ। চিকেনখিনি ভালদৰে ধুই মেলি মই গৰম পানীত 15 মিনিটৰ বাবে এনেদৰে ডুবাই ৰাখিছিলোঁ। এতিয়া চিকেনখিনি পানীৰ পৰা টুকি লৈ মই চিকেনখিনি হালধি নিমখ আৰু নেমু ৰস সানি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি থৈ দিছিলোঁ। তাৰপিছতে আলু কেইডোখৰত হালধি সানি তেনেকৈ লৈছোঁ। তাৰপাছতে মই পিঁয়াজ লৈছিলোঁ আপোনাৰ দুটা ডাঙৰ, তাৰপিছতে নহৰু লৈছিলোঁ 10-12 ফুটা, আদা আৰু জলকীয়া। এতিয়া গৰম তেলত আলুকেইটো ফ্ৰাই কৰি লওঁ। এতিয়া আমি গৰম তেলতে পিঁয়াজ, নহৰু, আদা, জলকীয়াবোৰ ভাজি লওঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। এতিয়া পিঁয়াজখিনি তেলৰ পৰা টুকি লওঁ, কাৰণ এইখিনি মই পেষ্ট বনাম। টুকিলে এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া সেই একে তেলতে চিকেনখিনি ফ্ৰাই কৰি লওঁ। তেলটো চেঞ্জ কৰাৰ দৰকাৰ নাই, একেখিনি তেলতে ৰেচিপিটো ধুনীয়াকৈ বনাব পৰা যায়। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ, তাৰপিছতে দি দিম হালধি 1 চামুচ। এতিয়া মাংসখিনিৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰিছে আৰু পানীখিনি শুকাই যোৱাৰ পিছতে ইয়াত তেল ওলাইছে। ঠাণ্ডা হ'বলৈ দিয়া পিঁয়াজ, নহৰু, আদা, জলকীয়াৰ খিনিৰ লগত মই কেইটামান কাজুও দি ল'ম, পানী দি পিনে পিচি ল'ম। এতিয়া এই পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া চিকেনখিনিৰ ওপৰত পিচি লোৱা পেষ্টটো দি দিম আৰু বাকীটো যিখিনি লাগি থাকে সেইখিনি পানী অকণমান দি ইয়াত ঢালি দিম। এতিয়া ইয়াৰ ওপৰত মই ৰেড চিলি পাউডাৰ আধা চামুচ, কাশ্মীৰী মিৰ্চ পাউডাৰ আধা চামুচ, তাৰপিছত ধনিয়া পাউডাৰ, জিৰা পাউডাৰ 1 চামুচ দিছোঁ আৰু গৰম মছলা আৰু মিট মছলা 1 চামুচ। তাৰপিছতে ঢাকোন মাৰি অকণমান দি ভিজিবলৈ দিম। তাৰপিছতে দিছোঁ জালুকৰ গুড়া। এতিয়া ইয়াত দি দিম কাটি ৰখা বিলাহী দুটা। চিকেনখিনি এতিয়া ভালদৰে সিজি গৈছে, প্ৰতিটো বস্তুৱে ভালদৰে সিজি গৈছে। এতিয়া চাওকচোন চিকেনখিনিৰ কি ধুনীয়া কালাৰ এটা আহিবলৈ আৰম্ভ কৰিছে। আচলতে পিঁয়াজ, নহৰু, আদা গোটেইখিনি মই ভাজি লৈ পিনে পিচিছোঁ যে তাৰ কাৰণেও সোৱাদটো বেলেগ হয়, আৰু লগতে কাজুও দি দিছিলোঁ যে তাৰ বাবে সোৱাদটো সুকীয়া হৈ পৰে। এতিয়া নমোৱাৰ আগে আগে মই বাটাৰ 2 চামুচ ইয়াত এড কৰি দিছোঁ। এনেদৰে চিকেন বনালে ভাত, ৰুটি, পোলাও, নান আদিৰ লগত খাবলৈ বিৰাট ভাল লাগে। এবাৰ বনাই খাই চাবচোন আৰু খাই কেনেকুৱা পালে জনাব কমেণ্টত। আচলতে চাহি চিকেনটো বনালে গ্ৰেভিটো সদায় ডাঠ হ'ব লাগে, ডাঠ হ'লেহে খাই বিৰাট ভাল লাগে। এতিয়া ৰেডি হৈ গ'ল চাহি চিকেন ছাৰ্ভ কৰিবৰ বাবে। আৰু মোৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকলৈ।